গ্ৰহণৰ সূতাৰে মেৰিয়াই 2011 চনৰ 5 নৱেম্বৰত এই জনা মহাত্মাই মেলানি বাঢ়িছিল এই ধৰাৰ পৰা। হে অসম গৌৰৱ, ভাৰত ৰত্ন, সুদাকণ্ঠ জননেতা ডক্টৰ ভূপেন হাজৰিকা, আপোনাক আমাৰ শতকোটি প্ৰণাম। কোনো কাৰণতে মানি ল'ব পৰা কথা নহয়। জুবিন দা আমাৰ মাজত কি কৰিছ? চাকি কিয় দিছ? আৰু ফুলৰ মালা কিয়? নিদিবি। জুবিন দা চুজাব পাৰে নেকি? গানবোৰ শুনচোন উঠিয়া, আমি গানবোৰৰ সৈতে জুবিন দাক বিচাৰি যাওঁ, বল। আহিলো মই, তুমি বোলে কান্দিছা? গল্ডি, তুমি গুচি যোৱাৰ অনুভৱে মোক দিশহাৰা কৰি পেলাইছে। গল্ডি, তুমি মোক কিয় এৰাই গলা? গল্ডি, কিয় এৰাই গলা? চোৱা, এই মানুহবোৰ ৰৈ আছে তোমালে। মই নাথাকিলেও এই মানুহবোৰ সদায় থাকিব। সাহস হ'ব তোমাৰ আৰু মোৰ। দাদা ইমানবোৰ মানুহৰ মাজত আমাক এৰি যে তই অজান দেশলৈ গুচি গলি, এই মানুহবোৰক আমি কি ক'ম? মানুহবোৰে নকলেও বুজি পাব। ইহঁতে মোক জানে,
ইহঁতবোৰ নহ'লে যে মই একোৱেই নহয়। ইহঁতি জানে মই নেথাকিলেও সেকেন্ডারি ছাত্রছাত্রীসকলৰ পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠান